ট্ৰেক্টৰখন লেং কাটি কেনে সেই খালত বগৰাই দিওঁ নেকি? ইমান ধূলি উৰাই থৈ গৈছে কেলা। স্কুলত পঢ়ি থাকোঁতে শিক্ষকে মোক কৈছিল, ঐ কেলা তোৰ মাথাত গোবৰ আছে। এইটো দেখিছে নহয় ঘাঁহ খাই আছে, এইটো আমাৰ ফালে বান্দৰ বুলি কয়। আৰু আপোনালোকৰ ফালে কি বুলি কয় ক'বচোন? এইখন হৈছে গোটেই পৃথিৱীৰ আটাইতকৈ বিশিষ্ট বগৰী বাৰী। ইয়াত যিমান ডাঙৰ ডাঙৰ পৃথিৱীত মানুহ আছে চব ইয়াতে খাব আহে বগৰী। কালি এইজোপাত চলমান খান আহিছে, কেটৰিনা কাইফ বগৰী এইজোপাতে ছিঙি খাইছে। মাটিত লাগিছে চাওক এইজোপা, মাটিত একদম। ইমানেই মিঠা, মৌৰ ৰসতকৈ মিঠা, চেনিতকৈ মিঠা। ইয়াৰ সমান মিঠা কোনো হ'ব নোৱাৰে। এইজোপা খাইছে বেয়া, কেনেকুৱা মিঠা। ভূত কেলা ইমান টেঙা। বগৰী তই মোৰ জীৱনৰ লগৰী। বগৰী পালে গাৰ্লফ্ৰেণ্ড নালাগে মোক। টেঙা। মানুহে কয় কষ্টৰ ফল মিঠা। মই যে তেনেহ'লে ইমান কষ্টত বগৰী এটা পাৰি খালোঁ, কেনেকৈ টেঙা হ'ল? মানুহ পৃথিৱীত যিমান ডাঙৰ ডাঙৰ মানুহ আছে চব ইয়াতে বগৰী খাব আহে। মুকেশ আম্বানী, অক্ষয় কুমাৰ, জন চিনা, ৰায়বেগ, বিকশু। কালি বিকশুক দেখিছিলোঁ সেইডোখৰত হাগি আছিলে, সেই গছজোপা গুৰিত হাগি গ'ল বিকশু। কালি সেই বিকশু ডাব্লিউ খেলে যে সেইজন, সেই পেটুৱাটো গেট খালি আহিছিলে। গেট খালি মানে তাক দাং নেলাগেই পাৰিবৰ কাৰণে, হাতে ঢুকি পায়। আৰু কয় মানুহে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে। আবে কেলা শিয়ালটোৱে চিটিকাওটো পাতি থ'ব পাৰে ন। আৰু কয় মানুহে কয় চেষ্টাৰ অসাধ্য একো নাই। সেই বুলি কেলা কি মই তলৰ পৰা চিঞৰি চিঞৰি হেলিকপ্টাৰখন ৰখাই দিব পাৰিম নেকি? মানুহে চব মিছাই কয়। আজিৰ জ্ঞান, জাঙিয়া পেণ্ট ফাটিলে বুলি পেলাই নিদিবা। চাইকেল মচা বা ঘৰ মচা কামত ব্যৱহাৰ কৰিব পাৰিবা। কেলা মোৰ ৰঙা জাঙিয়া পেণ্টটো ফাটি থাকিলে, কিন্তু মোৰ ইমানেই প্ৰতিভা আছে, সেইটো কাটি মেলি গোলাপ ফুল বনাই মোৰ গাৰ্লফ্ৰেণ্ডক গিফ্ট দিম বুলি ভাবিছোঁ। কালি ৰাতি পত্নীৰ লগত একেলগে দুয়ো শুই আছিলোঁ, কিন্তু ৰাতিপুৱা উঠি চাওঁ যে ওচৰত কম্বলহে আছে। কম্বল আছে ওচৰত। তুমি মোৰ মৰমৰ, তুমি মোৰ চেনেহৰ, হ'লে তুমি বেলেগৰ চৰ বহাম চেণ্ডেলৰ। কাজিৰঙা বৰ ধুনীয়া, ঘূৰে নাই তুলনা। তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টোপোলা। দেহা বৰণ চঙীয়া মুগা চুমনীয়া।
আদৰৰে চখন টানি টানি বান্ধিলো তুমি মাতিলেই যাওঁ বুলিলেই যাম কলিজা কিমান দূৰনো তোমাৰে ঘৰ বিচাৰি ঠিকনা তুমি যদি কোৱা এবাৰ ভাল পাওঁ বুলি পাহি যলৈকে নামাতা লাগে যাম মেলৰি যলৈকে নামাতা লাগে যাম মেলৰি চাৰিটা খুটি পুতিয়া থোৱাতো পাৰিলো বহলাই পাৰিলো পাতি মোৰ জানৈ পূবে ওলাল বেলি আজিও নাহিলি শাকতেনো পিলি ৰাতি মোৰ জানৈ আকাশে জানে ৰে বিলাতী সাজে ৰে সুৰা মাৰিলি তই বিলাতলে গাঁও জোফাকে ৰে উলটি চালি নে হিয়া নামৰ গাঁওখনিলে এই পুখুৰীটো দেখিছে নহয় এইটো ময়ে খানা দনিকণা মাছ মেলিব JCPয়ে নহয় এই হাতখনে খানা তাকো মই অকলে এই গছজোপা দেখিছে নহয় এই গছজোপা ভৰিয়ে এক গুৰ দি উঘলাই দিলোঁ ইয়াত বাগান ৰুম মানে চাগছ একে গুৰে উঘলাই দিলোঁ এজোপা আৰু এইবোৰ হাতে পিচ পিচ কৰিলোঁ কঠে নহয় ক চব এইখিনি হাতে পিচ পিচ কৰা कौन है ये लोग कहां से आते हैं